নমস্কাৰ বন্ধুসকল, যদি আমাৰ ভিডিঅ'বোৰ ভাল লাগিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু কমেণ্ট কৰিব, লগতে কাষত থকা বেল আইকনটো বজাই দিব। খগেন কাৰে খেতি ভাল হৈছে, মোৰে একো কাম নহৈছে। আৰু নতুনকে ইউটিউব চেনেলটো খুলিছিলোঁ, লাইক কমেণ্ট ছাবস্ক্ৰাইবাৰ একো নহয় হৈছে। আজি এটা ভিডিঅ'ই বনাওঁ ৰ, আগতে মন্টুল দাৰ দোকানৰ পৰা কেপি খাই আহোঁ ৰ। ओ केपी नहीं है भाईटी बाजार आलू बोले हसीना की बा केपी दी इनके वो 10 दिन मान लगो रो আজি লসে অল মোর গাধা আদি মানু কেপি আম বালবো 10 দিন মান বসে পিছা নাই ওই এটা আদি ফ্লিপকার্ট দতে কেপি অর্ডার দেউ র। হ্যাঁ 90% ডিসকাউন্ট, মানে এক প্যাকেটের দাম 10 টাকা হলি 90% ডিসকাউন্ট হলি 1 টাকা এক প্যাকেটের দাম। মই 10 প্যাকেটে অর্ডার দেউ র। 10 প্যাকেট নেদু দে, এনে পয়সা কেটা আহি যাব, 1 প্যাকেটে দেউ দে। 3 দিন পিছত আহি পাব 1 টাকা, কথা নাই দে। ঘৰকে যাওঁ, মায়ে মাতি আছে। এই দাদা তোর বা পার্সেল তু বা কোড আছিল এ ফোনে এটা কৰো ৰ। ও দাদা ও আপনার পার্সেল তো আই পিছে, আপনার ঘরটো কহন দি আছিল নো? পাৰাগুচিৰ নহয় এ পাৰাগুচিৰ ক'ত? মন্দিৰৰ কান্দাত। মন্দিৰত ভগৱান হে থাকে, মানুহটো নাখে। বাপ্পা কি ভেজাল যি। আপনি এটা করছে? মই এটা মোৰ চাইকেলৰ ওপৰত বহি আছো। আপনি এটা ক'ত আছে? মই এটা মোৰ চাইকেলৰ ওপৰত বিন্দাস বহি আছো। নহয় এ জাগা খেন্দিৰ নাম ককে। ও পাৰাগুচিৰ নদীৰ কান্দাত আছো বহি। দক তেনেহ'লে মই যাই আছো দক। দক আহক। আহিলে হয়। এখন দাদা তোৰ চাইকেলখন দেখছিলো, পিছে দাদাটো নাই দেখোন, মাতো ৰ সেইখিনিৰ পৰা যাই কিনে। ও আইছি আইছো দক। মই পেচাব কৰবা গৈছিলো ৰ'ব। আপোনাৰ পাৰ্চেলটো লওক। ৰ'ব ইমানে কেপি খোৱাৰ ধান্দা। ৰ'ব হে বাপ্পা ৰে, কুকুৰৰ পুতেক কেপি খোৱা ইমানে ধান্দা। দিয়ক পইচাটো লওক, মই যাওঁ দিয়ক। কেপিটো ইনকে দিয়া হৈছি, চাওঁ ৰ কি দিছি, খুলি চাওঁ। হাই দেখোন শিখৰ। কথা নাই দে, মোৰ জীৱনটোৱে সৰ্বভোজী। এতিয়া ইউটিউবত কি ভিডিঅ' বনাওঁ, এতিৰে আনবক্সিং কৰোঁ। খগেন ভিডিঅ' কৰ। এতিয়া আমি আজি শিখৰৰ আনবক্সিং কৰিম। এয়া হৈছে শিখৰ, এইটো হ'ল ইয়াৰ দাম হ'ল 8 টকা। ইয়াত এনাৰ্জি হ'ল 381। বাপ্পাৰে, ইয়াত এই খালি মানে এনাৰ্জি পায়। এইটো হৈছে শিখৰৰ লগত পোৱা ভাল বস্তু, 2 টকা ইয়াৰ দাম। আৰু ইয়াক এনেকৈ মিলাই দেখুৱাই দিছোঁ।
এই এনেকৈও মিলাব পাৰে আৰু এনেকৈও পাৰে যেনেকৈ মিলাই আৰু এইটো ভিডিঅ' যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিব বাই হয় বন্ধুসকল, যদি আমি কোনো শিখৰ টিখৰ নাখাওঁ দেই, আমি কেৱল ভিডিঅ'টো বনাবৰ কাৰণে আমি শিখৰৰ ব্যৱহাৰ কৰিছোঁ ইয়াত। যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেনে আমাৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা আইকনটো বেল আইকনটো প্লিজ বজাই দিব দেই। থেংক ইউ।